যিসকল কিন্তু কোনো ধৰণৰ বিতৰ্ক কৰা বুলি মই নেভাবোঁ আৰু তেওঁলোক নাই কৰা। আমাৰ মাজতে বুজা পৰা মানে অকণমান বুজা পৰা ক'ৰবাত ৰৈ গৈছে। কাৰণ সেইদিনা আমাৰ এঠাইত সৰভোগৰ পৰা নগাঁৱলৈ অহা কিমান পাৰ্থক্য সেই আইসকলে নিশ্চয় জ্ঞাত। গতিকে সৰভোগৰ পৰা নগাঁৱলৈ আহিবলৈ কিমান দূৰ বাট লাগে, নাই বোলে 4-5 ঘণ্টা লাগে। গতিকে আমি সময় দিছিলোঁ, কিমান দিছিলোঁ, আমি যদি সিদিনা আমাক বাধ্যতামূলক কৰিছিলে যে তেওঁলোকে কৰিবই লাগিব সেইদিনা প্ৰগ্ৰেম, আৰু সেইকাৰণে আমি তেওঁলোকক টাইমটো দিছিলোঁ 3টাৰ পৰা 4টাৰ ভিতৰত আমি 3টাৰ পিছত আহিব পাৰিম। তেতিয়া তেওঁলোকে হ'ব বুলি কৈছিল। কিন্তু তেওঁলোকক আমি গ্ৰুপত মেছেজ এৰিব কৈছিলোঁ, কিন্তু তেওঁলোকে মানে কিছু আইসকলে আমাক ফোন কৰি জনাইছে যে তেওঁলোকসকলে কোনোবাই 10টাত কৈছে, কোনোবাই 1টাত কৈছে। একচুৱেলি সেইটো হ'ব নালাগিছিল, কাৰণ আমি সকলো ভক্ত প্ৰাণ আই। গতিকে আমাক এই যে বুজা কৰাত অকণমান ৰৈ গ'ল, আৰু যে সেই বিশৃংখলতাটো হৈছে, কিন্তু গুৰু দুজনৰ প্ৰতি থকা শ্ৰদ্ধাই, গুৰু দুজনকো মনত যিটো তেখেতৰ আত্মাই যিটো আঘাত পাইছে, হয়তো আমি প্ৰত্যেকে দুখিত। কাৰণ গুৰু দুজনক প্ৰণিপাত জনাই আমি সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আগুৱাই যাম বুলি আমি সকলোৱে এনেকুৱা কৃষ্ণ। ভিডিঅ'টো দেখুওৱাৰ একমাত্ৰ কাৰণটো হ'ল আইগৰাকীয়ে যিখিনি কথা ইতিমধ্যে অৱগত কৰিছে, সেইখিনি কথাৰ লগত আচলতে মই একমত নহয়। কাৰণ ইমান এটা বৃহৎ অনুষ্ঠান তেওঁলোকে লৈছে। এতিয়া আমিও ভাবিছিলোঁ আমি তাত অংশগ্ৰহণ কৰিম, আমাৰো ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে হৈ গৈছিলে। কিন্তু আমি যিমানখিনি তেওঁলোকে এইখিনি কথা কৈছে আমিতো গম নাপাওঁ। আমাকতো কোনো হোৱাটছআপ এটা গ্ৰুপত এড কৰা হোৱা নাছিলে। তেওঁলোকে কাৰ লগত কথা পাতিছে, কি কৰিছে, আমাৰ দলপতিয়ে কৈছে, আমি মাত্ৰ গুচি গৈছোঁ। ইমানখিনিয়ে কথা, বিশেষ একো গম নাপাওঁ। এই বিশেষ গম নোপোৱাৰ কাৰণটো কিহৰ কাৰণে হৈছে? আচলতে তেওঁলোকে যিটো প্ৰক্ৰিয়াৰে আগবাঢ়িছিলে সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ ভুল আছিলে। সেই গতিকে সকলো মহিলাই গোটেইখিনি কথা গম পোৱা নাছিলে। আৰু তেওঁলোকে কৈছে যে 4 বজাত আহি পেলাই তেওঁলোকে উপস্থিত হ'ব। এতিয়া তেওঁলোক আহিব 4 বজাত, গোটেইখিনি যাৱতীয় কাম কাজ কৰি লওঁতে বাজিব 5টা। কিন্তু তেওঁলোকে জানো পোহৰৰ ব্যৱস্থা কৰিছিলে? পোহৰৰ অবিহনে ইমান এটা ডাঙৰ বৃহৎ অনুষ্ঠান কেনেকৈ সাফল্যমণ্ডিত কৰিম বুলি পেলাই তেওঁলোকে ভাবিলে? মোৰ ভিডিঅ'টো বনোৱাৰ একমাত্ৰ কাৰণ হৈছে আইগৰাকীয়ে কোৱা কথাখিনিৰ লগত একমত নহয়। তেওঁলোকে গুৱাহাটী নহয়, সৰভোগৰ পৰা নগাঁৱলৈ আহিবলৈ যদি 4-5 ঘণ্টা সময় লাগে, তেনেহ'লে সেই দিনটো তেওঁলোকে কিয় বাছি ল'লে? ইমান দূৰৰ পৰা জানো নগাঁৱত আহি পেলাই অনুষ্ঠান কৰিবহি পাৰিব? সেইখিনি কথা তেওঁলোকে আগতে চিন্তা কৰিব লাগিছিলে। বেলেগ এটা দিনলৈ থোৱাহেঁতেনো কথা নাছিল। যদি ওচৰৰ কোনোবা এখন ডিষ্ট্ৰিক্টত বা সোণাপুৰত হওঁতে যদি ইয়াত আহি কৰিলেহেঁতেন, তেনেহ'লে কামখিনি সুচাৰুৰূপে হৈ গ'লহেঁতেন। কিন্তু ইমান দূৰৰ পৰা আহি পেলাই তেওঁলোকে এইটো অনুষ্ঠান কৰিম বুলি যদি ভাবিছিলে, তেনেহ'লে তেওঁলোকে তাত পোহৰৰ ব্যৱস্থা কৰিব লাগিছিলে। বিনা পোহৰৰ ব্যৱস্থাত ইমান এটা অনুষ্ঠান কেনেকৈ সাফল্যমণ্ডিত হ'ব? আৰু বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ গৈ এজন বিশ্বৰ খ্যাতনামা হয়তো ব্যক্তিয়ে হ'ব, তেওঁ যিহেতু ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ আহিছে। তেওঁ এইখিনি যদি দেখা পালেহেঁতেন, আমিয়ে লাজ নাপালোহেঁতেন নে? ইতিমধ্যে এইখিনি তেওঁ দেখিছে চাগে অপ্ৰীতিকৰ পৰিৱেশখিনি। কিন্তু এটা অনুষ্ঠান কৰিম বুলি ভাবি পেলাই তেওঁলোকে যেতিয়া গোটেই অনুষ্ঠানটো পৰিচালনাই কৰা ভুল কৰিলে, তেনেহ'লে কেনেকৈ হ'ব?